গুৱাহাটী যাব ওলাই ৰাস্তাত মাহীহঁতৰ গাড়ীখন বেয়া হ'ল। এতিয়া এনেকুৱা এটা অৱস্থা যে আমি কি কৰো, ক'ত ঠিক কৰিম। যিহেতু গাড়ীখন নলবাৰীত বেয়া হৈছিলে, গতিকে কেইজনমান মানুহে আমাক সহায় কৰিলে আৰু ক'লে যে ওচৰতে এখন গেৰেজ আছে বুলি। সেয়েহে তাৰপিছত আমি চবে গৈ ওলালো আৰু এয়া চাওক গাড়ীখন ঠিক কৰি আছে আৰু আমি চবে এটা ৰুমতে বহি আছিলো। ইতিমধ্যে সকলোৰে অৱস্থা লাহেকে টাইট হ'ব ধৰিছিলে। আমি প্ৰায় 4 ঘণ্টা তাত বহিলো, একদম আমনি লাগি গৈছিলে, কিন্তু কি কৰিব উপায় নাই। আৰু চবতকে প্ৰব্লেমেটিক কথাটো কি হ'ল জানেনে, আমাৰ মানে গুৱাহাটী যোৱাটো এদিনীয়া প্লেনে আছিলে, মানে আজিয়ে গৈ আজিয়ে ঘূৰি অহা কথা, কিন্তু এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি কোনে জানে। না আমি এক্সট্ৰা কাপোৰ আনিছো না কিবা, মানে এতিয়া থাকিলেও আমি কেনেকে থাকিম। সেইবাবে মই ক'লো যে গাড়ীখন ঠিক হ'লে আজি নহ'লে ঘৰলৈ উভতি যাওঁ বুলি, আকৌ এদিন আহিম পিছত। কিন্তু মাহঁতে ক'লে যে এনেকৈ মন্দিৰলৈ যাম বুলি ওলাই নোযোৱাটো বেয়া কথা, গতিকে আজি যিমানেই দেৰি নহওক কিয় আজি ৰাতি গুৱাহাটীতে থাকিম আৰু কাইলৈ ৰাতিপুৱা মন্দিৰলৈ যাম। সেয়েহে লাঞ্চ কৰি মেলি আকৌ ওলালো গুৱাহাটীলৈ বুলি। বাকীখিনি মই নেক্সট ভিডিঅ'ত দেখুৱাম। আজিলৈ আহিছো, বাই বাই।